everyone, welcome to my YouTube channel. আপোনালোক সকলোলৈকে দীপাৱলীৰ আন্তৰিক শুভেচ্ছা থাকিল। দীপাৱলীৰ পোহৰৰ দৰে আপোনালোকৰ জীৱনটোও যাতে উজ্জ্বল হৈ পৰে তাৰেই আশা কৰোঁ। আজি পোহৰৰ উৎসৱ দীপাৱলী। আপোনালোকে জানেনে দীপাৱলী কিয় পালন কৰা হয়? যদি জানে কমেন্ট কৰি জনাব। বেছি দেৰি নকৰি আজি ভিডিঅটো আৰম্ভ কৰোঁ বলক। আৰু বহুমতীৰ পুত্ৰ নৰকাসুৰে স্বৰ্গলোকত আক্ৰমণ কৰাৰ পাছত কোনো শক্তিয়ে নৰকাসুৰক পৰাস্ত কৰিব পৰা নাছিলে আৰু দেৱৰাজ ইন্দ্ৰই তেতিয়া শ্ৰীকৃষ্ণৰ চৰণত শৰণাপন্ন হৈছিলে। তেতিয়া দেৱগণৰ দুখ সহ্য কৰিব নোৱাৰি শ্ৰীকৃষ্ণই নৰকাসুৰক নিধন কৰিছিলে আৰু এই আসুৰিক শক্তি নাশ হোৱাৰ পাছত স্বৰ্গ মৰ্ত্য পাতাল এই তিনিও লোকতে চাকি জ্বলাই উৎসৱ পালন কৰা হৈছিল আৰু তেতিয়াৰ পৰাই দীপাৱলী হিচাপে পালন কৰা হয় বুলি লোকসকলে কয়। আকৌ ৰামায়ণত উল্লেখ আছে যে আজিৰ দিনটোত শ্ৰীৰামচন্দ্ৰই দশাননক বধ কৰি পুনৰ অযোধ্যালৈ ঘূৰি আহিছিল আৰু সেই কাৰণে অযোধ্যাবাসীয়ে শ্ৰীৰামচন্দ্ৰক আদৰিবৰ বাবে বন্তি প্ৰজ্বলন কৰিছিল আৰু সেই কাৰণে আজিৰ দিনটো দীপান্বিতা হিচাপে পালন কৰা হয়। প্ৰবাদ যিয়েই নহওক কিয় পোহৰৰ উৎসৱ দীপাৱলীয়ে ঋণাত্মক অন্ধকাৰ দূৰ কৰি ধনাত্মক পোহৰৰ সৃষ্টি কৰে। এইবাৰ দীপাৱলীয়েও সকলোৰে মাজত অসুৰী শক্তি নাশ কৰি দৈবিক শক্তিয়ে যাতে অৱস্থিতি ঘটায় তাৰে কামনা কৰিলো। সকলোৰে লৈকে পোহৰৰ উৎসৱ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা থাকিলে। আজিৰ ভিডিঅ'ত ইমানেই। নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই বাই।